আপোনালোকে জানেনে পৃথিৱীৰ কোনটো মাউণ্টেইনৰ আটাইতকৈ বেছি ফটো তোলা হয়? নমস্কাৰ বন্ধুসকল, মই শ্যামল আৰু এই ভিডিঅ'টোত মই আপোনালোকক ছুইজাৰলেণ্ডৰ বিষয়ে 10টা এমেজিং ফেক্টছ ক'ম, যিটো হয়তো আপোনালোকে জনা নাছিল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই দেশখনৰ ক্ষেত্ৰফল ৪১,২৮৫ স্কুৱেৰ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা ৮৭,১৭,০০০ৰ অধিক। আপুনি জানি আচৰিত হ'ব যে আমেৰিকা ৰাজ্য কেলিফৰ্ণিয়াৰ চাইজ ইয়াতকৈ 10 গুণ অধিক। ছুইজাৰলেণ্ডত 4টা নেশ্যনেল লেংগুৱেজ আছে। ইয়াত 65% মানুহে জাৰ্মানী, 20.4% ফ্ৰেঞ্চ, 6.5% ইটালিয়ান আৰু 1% মানুহে ৰোমানিছ ভাষা কয়। অন্য দেশৰ দৰে ছুইজাৰলেণ্ডত ৰাষ্ট্ৰপতিজনে 5 বছৰৰ শাসনভাৰ নাপায়। ইয়াত 7জন সদস্যৰ ফেডাৰেল কাউন্সিল থাকে, প্ৰত্যেকজন কাউন্সিল মেম্বাৰৰ সমান পাৱাৰ থাকে আৰু ছিনিয়ৰিটি হিচাপত এটা বছৰৰ কাৰণে প্ৰত্যেকজনে ৰাষ্ট্ৰপতিৰ পদ পায়। কিন্তু ৰাষ্ট্ৰপতি এজনক পতাৰ পিছতো প্ৰত্যেকজন মেম্বাৰে সমান ক্ষমতাই থাকে। ছুইজাৰলেণ্ড এখন শান্তিপ্ৰিয় দেশ যদিও ইয়াৰ সাধাৰণ মানুহৰ ঘৰত আপুনি বন্দুক থকা দেখিবলৈ পাব। অৱশ্যে ইয়াৰ ক্ৰাইম ৰেট আন দেশৰ তুলনাত বহুত কম। দৰাচলতে ছুইজাৰলেণ্ডত প্ৰতিজন পুৰুষে মিলিটাৰী ছাৰ্ভিচত কিছু বছৰ থকা মেণ্ডেটৰী, যাৰ কাৰণে ছাৰ্ভিচ শেষ হ'লেও তেওঁলোকে ঘৰত গুলি নোহোৱা এছল্ট ৰাইফলছ বা পিষ্টলছ ৰাখিব পাৰে। চকলেট উৎপাদন দেশকেইখনৰ অন্যতম ছুইজাৰলেণ্ডত প্ৰতি বছৰে 1,80,000 টন চকলেট উৎপাদন হয় আৰু প্ৰতি বছৰে এজন ব্যক্তিয়ে গড় হিচাপত 9ৰ পৰা 10 কেজি চকলেট খায়। কোল্ড ৱাৰৰ সময়ত নিৰ্মাণ হোৱা ছনেনবাৰ্গ টানেলটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰমাণু আশ্ৰয়স্থল। ইয়াক বনোৱাৰ উদ্দেশ্য হৈছে কোনো বিদেশী শক্তিয়ে ছুইজাৰলেণ্ডত পাৰমাণৱিক বোমাৰে আক্ৰমণ কৰিলে ইয়াৰ জনসাধাৰণক এই বাংকাৰটোত সুৰক্ষিত কৰি ৰখা হ'ব। 1976 চনত নিৰ্মিত এই বাংকাৰটোত কমেও 20,000 মানুহ ৰখাৰ ব্যৱস্থা আছে। লগতে এইটোও জনাও যে পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ গোথাৰ্ড টানেল ছুইজাৰলেণ্ডতে আছে। ইয়াৰ দৈৰ্ঘ্য 57 কিলোমিটাৰ আৰু ইয়াক বনাওঁতেও 17 বছৰ লাগিছিল। ছুইজাৰলেণ্ডৰ আৰ্মীয়ে নিজৰ লগত এখন ৰঙা কালাৰৰ চুৰি ৰাখে, যাক ছুইছ আৰ্মী নাইফ নামেৰে জনা যায়। এই চুৰিখনৰ নামটো আমেৰিকাৰ সৈন্যই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দিছিল। এই চুৰিবিলাক ৰঙা ৰখাৰ কাৰণ হৈছে বৰফত যাতে ইয়াক সহজে চিনিব পাৰি। মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ছুইজাৰলেণ্ডত থাকোঁতে তেওঁৰ বিখ্যাত ইকুৱেশ্যন E=mc² ডেভেলপ কৰিছিল। ছুইজাৰলেণ্ডৰ ৰাজধানী বাৰ্ণ চহৰত যিটো ঘৰত তেওঁ আছিল, সেই ঘৰটো এতিয়া মিউজিয়াম হিচাপে সংৰক্ষণ কৰি ৰখা হৈছে। জীৱ-জন্তু পোহাৰ ক্ষেত্ৰত ছুইজাৰলেণ্ডত কঠোৰ নিয়ম আছে। আপুনি যদি এটা গিনিপিগ পোহে, সেইটো অবৈধ মনা হ'ব, কাৰণ গিনিপিগক ছ'চিয়েল এনিমেল বুলি ইয়াত ধৰা হয়। গতিকে আপুনি পুহিব খুজিলে এযোৰ গিনিপিগ পুহিব লাগিব। এতিয়া আহোঁ মষ্ট ফটোগ্ৰাফ মাউণ্টেইন মেটাৰ্ণ হৰ্নৰ কথালৈ। ছুইছ আল্পছত অৱস্থিত 14,692 ফিট ওখ এই মাউণ্টেইনটো চাবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটক আহে। আৰু আপুনি আচৰিত খাব জানি যে প্ৰতি বছৰে প্ৰায় 10 কোটিখন ফটো এই মাউণ্টেইনটোৰে তোলা হয়। সেয়েহে ইয়াক মষ্ট ফটোগ্ৰাফ মাউণ্টেইন ইন দ্য ৱৰ্ল্ড কোৱা হয়। বন্ধুসকল, কেনে পালে এই ভিডিঅ'টো কমেণ্ট ছেকশ্যনত জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'।